ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজি সাঁথৰ প্ৰতিযোগিতা আৰম্ভ হ'ব। হ'ব ছাৰ, আমি সাজু আছো, আপুনি আৰম্ভ কৰক। প্ৰথম প্ৰশ্নটো ৰতনে কোৱাচোন। গুটি আছে কিন্তু বাকলি নাই, মোক দিলে পমি যায়, কোৱাচোন উত্তৰটো। ছাৰ, এইটো বৰফ হয়, হয়নে? এইটো মই ৰুণজনক সুধিছো দেই। বাঘ নহয় মানুহ খায়, চৰাই নহয় উৰি যায়, সেইটো উত্তৰ কোৱাচোন ৰুণজনে। ছাৰ, এইটো মহ হয়, মহ। হৈছে। ৰহিম তুমি কোৱাচোন। গীত গাই কথা কয়, মানুহ দুনো কোনো নাই। ছাৰ, এইটো ৰেডিঅ' হয়নে? এইটো নিশ্চয় হয়। লুটুকণ তুমি কোৱাচোন এতিয়া, কি মাছ মানুহে নাখায়? ছাৰ, বট মাছ, হয়নে? শুদ্ধ উত্তৰ। মৰমী তুমি কোৱাচোন, কি পাত গছত নালাগে? ৰতন তুমি কোৱাচোন, কি পানীত মাছ নাথাকে? ছাৰ, চকু পানী। ৰঞ্জন তুমি কোৱাচোন। দেশ আছে মানুহ নাই, নদী আছে পানী নাই। ছাৰ, এইটো মানচিত্ৰ। শুদ্ধ উত্তৰ। আজি ইমানতে অনুষ্ঠান সমাপ্ত হৈছে। সকলোকে কৈছোঁ, এইবোৰ ভিডিঅ' চাবলৈ সদায় লাইক আৰু কমেণ্ট কৰিব, তেতিয়াই আমাৰ মনটো ভাল লাগে। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।